হেল্ল' বন্ধুসকল, মই হিমাংশু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কালিৰ দৰে আগৰ ভিডিঅ'টোৰ পথাৰত যাওঁ। এবাৰ ওচৰত নহয়, অলপ দূৰত আছে পথাৰ। চাহ দিওঁগৈ, দাইহঁতে ধান ডাঙৰি বান্ধি আছে, মই চাহটো দি থৈ আহোঁগৈ। এইফালে এপাক কৰিব লাগিব, ৰাস্তাই এপাক কৰিব লাগিব। বলক মোৰ লগতে আপোনালোক সকলোৱে যাওঁ। দোকানত সোমাব লাগিব, চাহ খাবলৈ মানে ঘৰত একো নাছিলে। দোকানত সোমাই কিবা এটা ল'ব লাগিব। গৈ দোকানত সোমাওঁগৈ, একেবাৰে আপোনালোকক পথাৰৰ ওচৰতে লগ পাম দেই। বলক, সেইখন অংকনবাদী, এই বৰ্ণাখনতে আমি পঢ়িছিলোঁ। এখন আমি পঢ়া স্কুলখন। পালোহি আৰু এদিন দেখাইছিলোঁ আপোনালোকক। ৰুবলৈ যাওঁতে দেখাইছিলোঁ। পাইছোঁহি আৰু সেই তাত বান্ধি আছে। ইমান ৰ'দ দিছে। আমাৰ ঘৰখিনি ইয়াত শেষ হ'ল। পিছে এইখিনি এই তিনিআলি ছাইডৰ আইতা ঘৰ আধি কৰিছিলে। দাই আৰু ওচৰৰ দৌতি এজনে বান্ধি আছে। তামাম ৰ'দ বে। এইটো ভিডিঅ' মই সেই আঘোণৰ ধান কটা দিনতে বনাই থৈছিলোঁ, কিন্তু বিশেষ কাৰণত দিবহে পৰা নাছিলোঁ। আজি অকণমান সময়তে আপোনালোকক দিলোঁ ভিডিঅ'টো। এফালে ঘৰলৈ শ্বৰ্টকাট মাৰি দিওঁ। আমাৰ নামঘৰ ইয়াতে আছে। এবাৰ ভাগত পতা কথা হৈছে।
ৰাস্তাই গ'লোঁ যাওঁতে সেইফালে গৈছিলোঁ সেইফালে গৈ এনেকৈ গৈ সেইফালেদি ওলাইছিলোঁগৈ আহোঁতে এতিয়া পথাৰে আহিলোঁ পালোহিয়ে ঘৰ সেইটো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আহোম।